নমস্কাৰ, আজি হৈছে 13 ফেব্ৰুৱাৰী আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছিল নেকি? আবেদনকাৰীসকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব ধন। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰী। সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন। ইয়াৰে 2.37 নিযুত আবেদনকাৰীয়ে 3-ষ্টেপ ভেৰিফিকেশ্যনৰ সফলতাৰে সম্পূৰ্ণ কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000কৈ টকা। নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এই ভাল খবৰ। নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিবলৈ দিয়া হৈছে এই পইচা। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ইতিমধ্যে 20 লাখ লোকে লাভ কৰিছে বিনামূলীয়া পকী ঘৰ। নতুনকৈ 1,73,000 লোকে দিয়া হ'ব বিনামূলীয়া ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ। ইতিমধ্যে এই নতুন ঘৰৰ বাবে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। 7 লাখ লোকে নতুনকৈ লাভ কৰিব পকী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো লাভ কৰিব বিনামূলীয়া পকী ঘৰ। শীঘ্ৰে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো নিৰ্মাণ কৰা হ'ব বিনামূলীয়া পকী ঘৰ। কোনো মানুহেই যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে। মন্ত্ৰী ৰঞ্জিত দাসৰ বৃহৎ মন্তব্য। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি। মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ সন্দৰ্ভত মন্তব্য কৰাত নিষেধাজ্ঞা। মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ সন্দৰ্ভত মানহানিকৰ মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈ। গৌৰৱ গগৈৰ লগত জিতেন্দ্ৰ সিং আৰু ভূপেশ বালসকে মুঠ 7জনক আদালতৰ সমন জাৰি। 9 মাৰ্চত তেওঁলোকক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ। অসমীয়া প্ৰতিদিন গোষ্ঠীৰ স্বতন্ত্ৰাধিকাৰী জয়ন্ত বৰুৱালৈ আদালতৰ নিৰ্দেশ। সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিকৰ তথ্য দিয়াৰ বাবে আদালতৰ এই কঠোৰ স্থিতি। গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতৰ কঠোৰ স্থিতি। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা অত্যন্ত সুখবৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনি। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তলিপিৰ লগত জড়িত মহিলা, টেইলৰিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই 5টা আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীক। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব? হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে। 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 পৰ্যন্ত। কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মহিলাৰ বাবে বিনামূলীয়া চিলাই মেচিন আঁচনি। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়া চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জনৰ 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতিমাহে 1,250 টকাকৈ। গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বাবৰি মছজিদত প্ৰায় 12,000 লোকে একেলগে আদায় কৰিব নামাজ। 55 কোটি টকা ব্যয় সাপেক্ষে পশ্চিমবংগত নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। আগন্তুক 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাৰ্য। মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰিয়ে হুংকাৰ বিধায়ক হুমায়ুন কবীৰৰ। বিশ্বৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে বাবৰি মছজিদ নিৰ্মাণত। 6 ডিচেম্বৰত স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা। আধাৰশিলা স্থাপনৰ দিনটোতে ওলাই আহিছিল হাজাৰ হাজাৰ মুছলমান। বিধায়ক হুমায়ুন কবীৰে আৰম্ভ কৰিলে বাবৰি মছজিদৰ নিৰ্মাণৰ কাম কাজ।